সাংবিধানিক সুৰক্ষা কবচ শিখ চিটুল থকাৰ পিছতো এখন ঠাইত যদি বহিৰাগত আহি মাটি কিনি ঘৰ সাজি থাকিব পাৰে, কাৰ্বি গো বেক ধৰি দিব পৰা হ'ল বাহিৰৰ পৰা অহা মানুহে। মানুহ এনেকৈ হ'লে আৰু 10 বছৰ পিছত নিজৰ জেগাৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব। এফালে বিহাৰী, মাৰোৱাৰী, বেংগলী, আনফালে মিয়া বাংলাদেশীৰ আগ্ৰাসন। নমস্কাৰ। এই দৃশ্য কোনো অসমৰ বাহিৰৰ নহয় বা বেলেগ ৰাজ্যৰ নহয়। এই দৃশ্য হৈছে ৱেষ্ট কাৰ্বি আংলঙৰ খেৰণী নামৰ ঠাইডোখৰৰ পৰা। কাৰ্বি আংলঙত বহুদিনৰ পৰা প্ৰব্ৰজিত হৈ থকা বহিৰাজ্যৰ হিন্দীভাষী লোকসকল আৰু বিহাৰী, মাৰোৱাৰী, বেংগলী আদি লোকসকলে কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন ভৰি পৰিছে। তাত থকা পিজিআৰৰ বিভিন্ন মাটিসমূহ তেওঁলোকে দখল কৰিবলৈ লৈছে বা বহুতে কিনি ল'বলৈ সক্ষম হৈছিল। আৰু এনেতেই আমাৰ কাৰ্বি ভাই ভনীসকলৰ অৱস্থা সংকটজনক হৈ পৰিছে, কিয়নো তাত বহিৰাগতৰ সংখ্যা বৃদ্ধি হৈছে আৰু আমাৰ অসমীয়া কাৰ্বি ভাই ভনীসকলৰ সংখ্যা কমি যাবলৈ ধৰিছে। তাকে দেখি কাৰ্বি ভাই ভনীসকল উদ্বিগ্ন হৈ পৰিছে আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি চৰকাৰক তেওঁলোকক উচ্ছেদ কৰিবলৈ অনুৰোধ কৰি আছিল। কিন্তু এনেতে বিভিন্ন কাৰণবশতঃ সেই আন্দোলনে হিংসাত্মক ৰূপ ল'বলৈ বাধ্য হয় আৰু এনেদৰে সকলোৰে তাত থকা বহুতো খেৰণিত থকা বহুতো মানুহৰ ঘৰত জুই লগাই দিয়ে আৰু সেই ঘৰসমূহ জ্বলি ছাৰখাৰ হৈ যায়। তেতিয়া আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আনকি এনেকুৱা এটা পৰ্যায় আহি যায় যে আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ গুলী চলাবলৈ বাধ্য হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ যায়। কাৰ্বি অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহঙৰ ঘৰত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ জৰিয়তে এটা কথা জানিবলৈ দিয়ে যে আৰক্ষীৰ গুলীত 2জন প্ৰতিবাদকাৰীৰ ইতিমধ্যে মৃত্যু হৈছে। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে তাত থকা সকলো দোকান পোহাৰ আদি ভাঙি শেষ কৰি দিয়া হৈছে। আচলতে কিহৰ বাবে ইমান এইবিলাক হৈ আছে বা প্ৰতিবাদকাৰী আচলতে কি বিচাৰে? প্ৰতিবাদকাৰীয়ে বহুদিনৰ পৰা চৰকাৰক যোৱা 2-3 বছৰৰ পৰা তেওঁলোকে কোৱা ভাষ্য অনুসৰি চৰকাৰক অনুৰোধ কৰি আছিল যে তাত থকা যিবিলাক বহিৰাগত বা অনাকাৰ্বি লোকসকল আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে আৰু তাৰ পৰা খেদি পঠিয়াব লাগে। কিন্তু তেওঁলোকৰ সেই কথা চৰকাৰে শুনিবলৈ আগ্ৰহী নহয়। কাৰ্বি ভাই ভনীসকলে নিজকে এতিয়া অসুৰক্ষিত অনুভৱ কৰিবলৈ লৈছে, কিয়নো তাত তেওঁলোকৰ অনাকাৰ্বিসকলৰ সংখ্যা বাঢ়িবলৈ ধৰিছে আৰু আমাৰ কাৰ্বি ভাই ভনীসকলৰ সংখ্যা কমিবলৈ ধৰিছে। এনেকুৱা হোৱাৰ লগে লগে ৰাজনৈতিক ক্ষমতাও তেওঁলোকৰ হাতলৈ গুচি যাব আৰু আমাৰ কাৰ্বি ভাই ভনীসকলৰ হাতত নাথাকিব। শিখ চিডুল অৰ্থাৎ সাহিত্য শাসিত পৰিষদ থকাৰ পিছতো যদি তাত আমাৰ কাৰ্বি ভাই ভনীসকল সুৰক্ষিত নহয়, তেন্তে অন্য স্থানত আমাৰ অসমীয়া লোকসকল কেনেদৰে সুৰক্ষিত হ'ব? সেয়েহে মই সকলোকে অনুৰোধ জনাম যেন আমাৰ কাৰ্বি ভাই ভনীসকলৰ বাবে এবাৰ মাত মাতক আৰু তেওঁলোকক সমৰ্থন দিয়ক, যাতে নিজৰ জেগাতে তেওঁলোক ভগনীয়া হ'ব নালাগে, নিজৰ জেগাতে বহিৰাগত হ'ব নালাগে। তাত এনেকুৱা পৰ্যন্ত হৈছে যে কাৰ্বি গো বেক ধৰি দিব পৰা হ'ল বাহিৰৰ পৰা অহা মানুহে আৰু নিজৰ মানুহখিনি যিখিনি মানুহে আগৰ পৰা তাত আছে খিলঞ্জীয়া হয়, সেই মানুহখিনিক তেওঁলোকে গো বেক ধৰি দিব পৰা হ'ল। ভাবিছোঁ পৰিস্থিতি কিমান বেছি ভয়াৱহৰ দিশে গতি কৰিছে। আৰু অসমীয়া মানুহ এনেকৈ হ'লে আৰু 10 বছৰ পিছত নিজৰ জেগাৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব। এফালে বিহাৰী, মাৰোৱাৰী, বেংগলী, আনফালে মিয়া বাংলাদেশীৰ আগ্ৰাসন। তো অসমীয়া মানুহ ক'ত থাকিব এনেকুৱা হ'লে? অসমীয়া মানুহে নিজে হাতে কামে লাগিব হ'ল। সকলো মানুহক চৰকাৰ প্ৰশাসনলৈ বাট চাই থাকিলে নহয়। চৰকাৰ প্ৰশাসনে নিজৰ কাম কৰি আছে, যাক উচ্ছেদ কৰিব লাগে কৰি আছে। আমি অসমীয়া মানুহে সাৱধান হ'ব হ'ল। যদি কোনোবা নতুনকৈ আহি আপোনাৰ অঞ্চলত ঘৰ সাজিব বিচাৰিছে বা ঘৰ সজাৰ চেষ্টা কৰিছে, লগে লগে তাক বাধা প্ৰদান কৰা, তেওঁলোকক সেই স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰোৱা, এইসমূহ আমাৰ অসমীয়া মানুহৰ কাম। আৰু যদি এইবিলাক কৰিবলৈ ভয় কৰে বা আঁতৰি থাকে এইবিলাকৰ পৰা, তেতিয়াহ'লে অসমীয়া জাতি কেতিয়াও সুৰক্ষিত নহয়। আপুনি ভাবি চাওক, সাংবিধানিক সুৰক্ষা কবচ শিখ চিটুল থকাৰ পিছতো এখন ঠাইত যদি বহিৰাগত আহি মাটি কিনি ঘৰ সাজি থাকিব পাৰে আৰু সেই ঠাইত খিলঞ্জীয়া লোকক গো বেক ধৰি দিব পাৰে, তেতিয়াহ'লে ভাবি চাওক আপুনি অসমত কিমান সুৰক্ষিত। তো শেষত কিনো ক'ম, সকলোৱে জানে কাৰ্বি আংলং অৰ্থাৎ আমাৰ কাৰ্বি ভাই ভনীসকলৰ সমস্যাটো কি। গতিকে সকলোৱে তেওঁলোকক সমৰ্থন দিয়ক আৰু তেওঁলোকৰ হৈ এবাৰ লিখক বা ভিডিঅ' বনাওক, যি পাৰে কৰক, মুঠতে তেওঁলোকক সমৰ্থন দিব লাগে।